অসমলৈ স্বাগতম জনাইছোঁ। শুনিলে আপুনি হাঁহিব নে কান্দিব? হয়, আমি ক'বলৈ লৈছোঁ বিয়াগম সমাজ কল্যাণ বিষয়াৰ উপখ্যাত। জীৱিত ব্যক্তিকো মৃত ঘোষণা কৰাটো যেন আজিকালি তেনেই দুৰ্লভ। তামোলপুৰৰ শান্তিৰাম ডেকাৰ জীৱনতে মৃত ঘোষণা কৰে তামোলপুৰৰ ৯ নং চক্ৰ মুখ্য সেৱিকা মাধুৰী দাসে। নিউজ চেনেলবিলাক যিবিলাক ওলাইছে মানুহৰ নাম মৃত কৰা, জীৱিত ব্যক্তিক মৃত কৰা, এই সন্দৰ্ভত মই কওঁ যে সেই ব্যক্তিজনে আছিল মোৰ আণ্ডাৰত আছিল বিষয় এজন হিতাধিকাৰী। তেওঁ কিন্তু মৰাটো হয়, মৰাটো মই তথ্য সহকাৰে জনাইছোঁ। আৰু যিজন জীৱিত আছে তেওঁ জীৱিত হয় বুলিও মই তথ্য সহকাৰে জনাইছোঁ। আৰু তেওঁ দিব্যাংগ হয় বুলিও তথ্য সহকাৰে জনাইছোঁ 1 তাৰিখত। আৰু 2 তাৰিখত মই এই গোটেইখিনি কথা অফিচ যোগে তামোলপুৰ ICDSৰ যোগে মই বাস্কাটো দিছোঁ যে তেওঁক ইণ্টাৰ কৰিব লাগে, তেওঁ যে পাব লাগে আঁচনিৰ মাজত তেওঁ থাকিব লাগে, তেওঁ যাতে পেঞ্চন পায়, তেওঁৰ ঘৰখনক যাতে উদ্ধাৰ কৰে সেইবুলি মই ছাৰকো অনুপম দাস ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ। এইটো মিষ্টেক বুলিয়ে মই কৈছোঁ, কাৰণ এটা 3000 মানুহৰ পৰা মই বাছি ওলাইছোঁ 2019 নম্বৰৰ শান্তিৰামক, গতিকে সেনেকুৱা ভুল হৈছে। কিন্তু তাৰপিছত মই মোৰ ভুলটো মানি লৈ সেই মানুহজনক মই হিতাধিকাৰীৰ নামত মই ইণ্টাৰ কৰোঁ। তেওঁ হি ইজ নট ডেড, হি ইজ এলাইভ নাও বুলি মই লিখি দিছোঁ। তাৰপিছত মই বাকী 2টাৰ নাম কাটি এজনকে মই প্ৰাপ্যটো অধিকাৰ পাব লাগে বুলি, তেওঁৰ পেঞ্চন পাব লাগে বুলি মই লিখি দিওঁ। এজন ঢুকাইছে 2020 ছেপ্টেম্বৰৰ 24 তাৰিখে, যিজনক মই মৃত বুলি কৈছোঁ, তেওঁৰ প্ৰমাণ পত্ৰ দিছোঁ। আনজন জীৱিত, যিজন শান্তিৰাম ডেকা একে গাঁৱৰে, তেওঁক মই ঘৰত গৈ পেলাই লগ কৰোঁ আৰু তেওঁ যে জীৱিত সেইটো প্ৰমাণ সহকাৰে মই 1 তাৰিখত দিছোঁ। আৰু তেওঁ যাতে দিব্যাংগ পেঞ্চন আঁচনিৰ পৰা পইচাখিনি পায়, তেওঁক মই দিব্যাংগ বুলিও ঘোষণা কৰি তাতে লিখি থৈ দিছোঁ। দিব্যা ৰাজবংশীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট ৰিভিউ অসম।